আজি আম খোৱা প্ৰতিযোগিতা পাতিছোঁ দেই। হেল্ল' গাইজ, আজি ইমানেই গৰম নহয়, মানে চেহেৰাটো চাবলৈও মানে বেয়া লাগিছে আৰু আপোনালোকে মোৰ চেহেৰাটো দেখি নাহাঁহিব দেই। এইফালে দেখিছেনে আমাৰ ডাং কাটিয়ে আম মানে গুচাই আছে দেই। মই তাইক বোলো ক'লোঁ তই বোলো গুচা। আৰু এইফালে দেখিছেনে গোটেইখিনিয়ে মানে আম খামকৈ ৰখি আছে, মানে তাৰমানে পিচিম আৰু খাব আৰু। তাৰপিছত এইজন দেখিছেনে আমাৰ ডেকা আকৌ দেই। এইজন কাৰোবাৰ যদি পচন্দ হৈছে কৈ দিবা দেই, ছোৱালীসকলক কৈছোঁ। এয়া হৈছে মাক, মানে মোৰ ভণ্টি। এয়া হৈছে আমাৰ জোঁৱাইটো। এইফালে একদম মানে গুচাই আছে। মই বোলো সোনকালে পটাপট গুচা। ইফালে এই ভতিজাকে দেখিছেনে, এইফালে দেখিছে নহয়। মই আকৌ বোলো মই চুচি দিওঁ দেই, মই চুচিয়ে আছোঁ মানে। বতৰৰ ফল বতৰত খালে বোলে দেহ মন ভালে থাকে, কথাটো হয়নে বাৰু? মই কথা কোৱা দেখি মানে আমাৰ ভণ্টিজনে মানে হাঁহিছে। সেয়া দেখা, তাই ডাইলগ ওলালেই বোলে। মই বোলো অঁ, আমাৰ বোলো মুখত ডাইলগ থাকেই আৰু, কোনো আঁতৰিব সেইটো আৰু, হয়নে বাৰু? এইফালে দেখিছে নহয়, মই একদম আম মানে পাতত বিটাই দিলোঁৱেই আৰু। এইভাগ ডাং কাটি এভাগ বোলো আমাৰ ভাগিনটো, এভাগ দেউতাকৰ, এভাগ আমাৰ জোঁৱাইটো, এয়া ডাং কাটি ভাগৰ, মানে সেনেকৈ কৈ দিছোঁ আৰু। মই মানে আচল মানে কথাখিনি মানে মই কমাই ল'লোঁ দেই। ইমানেই লেকচাৰ মাৰিছে, ইমান লেকচাৰ, মানে মোৰ কথাখিনি নুশুনেই। গোটেই গামলাটো লৈ ল'লা যে। গামলাটোতে মাৰি দিছোঁ আৰু, মোলৈ আকৌ সেইখনে পৰিলে। গামলাত দেখিবলৈহে গামলাটো এয়াহে। আপোনালোকে নাই খোৱা যদি খাই দিব দেই, মজা মজা। তুলিলোঁ গোটেই পোৱালিটো খালাই নি? খাই হৈয়ে গ'ল। আম খাই বৈ হৈ গ'ল। এতিয়া আকৌ ভণ্টিৰ কাৰণে কি গোটাই দিছোঁ গম পাইছেনে? এয়া টেঙা মৰা, চব টেঙাকৈ দিছোঁ, বাপেকে চব টেঙা, অকণ মিঠা দিয়াই নাই। এই টেঙা মৰা কেইটামান দি পঠিয়াইছোঁ। তাৰপিছতে এইফালে আকৌ কুন্দুলি কেইটামান দেখিছেনে? আপোনালোকে বাৰু কুন্দুলি খায় নে নাখায় জনাব দেই। আমাৰ মানে কুন্দুলি মানে একদম এভেইলেবল, মানে ঢেৰ লাগি আছে। কিন্তু মই মানে খাই বেয়া পাওঁ, টেঙা লাগে যে, সেইকাৰণে খাই বেয়া পাওঁ কাৰণে তাইক বোলো অকণমান লৈ যা। এই আৰু পাৰিবলৈ আছে মানে গছত, এই আমাৰ মানে ডাং কাটি দেউতাকো নাই, সেইকাৰণে মই বোলো এইকেইটাকে লৈ যাওঁ, যিকেইটা পাৰিছোঁ আৰু বোলো পাৰি দিছোঁ আৰু বোলো বায়েক হিচাপে। সেইকাৰণে বোলো এইকেইটাকে খাগে আৰু। কুন্দুলিটো দিছোঁৱে, কুন্দুলি মানে সঁচো দি পঠিয়াইছোঁ। ইয়াত দেখিছেনে? এই শিপা ৰুলে মানে পটককেনে হয়। আপোনালোকে আমাৰ ঘৰলৈ আহিব, মই আপোনালোকক কুন্দুলিও দিম, সঁচো দিম। ইয়াত দেখিছেনে? কুন্দুলি সঁচো দি পঠিয়াইছোঁ। তাৰপিছত আৰু কি দিছোঁ গম পাইছেনে? এয়া আম দিছোঁ, মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক দেই। এয়া দেখিছেনে? এয়া টেঙা মৰা, এয়া হৈছে কুন্দুলি তাৰমানে সঁচ। তাৰপিছতে এইফালে দেখিছেনে আম, এইখিনি আম দিছোঁ, দেখিছেনে? আপোনালোকক দেখাই দিছোঁ, এয়া আম। আজি ৰূপটো একদম বেয়া হৈছে দে, ইমানেই গৰম পৰিছে মানে একো কৰিবলৈ মন যোৱা নাই। অকল মানে ফেনৰ তলতে শুইছোঁ, বহিছোঁ, খাইছোঁ, সেইটোহে হৈছে আৰু। দেখিছেনে কেনেকুৱা গৰম উঠি গৈছেগৈ? মুখখন সাজিবলৈ কাচিবলৈ মানে অকণো মনে যোৱা নাই, এলাহ লাগিছে। আপোনালোকৰ মানে কিমান গৰম ক'ব দেই। আমাৰ ফালে কিন্তু তামামেই গৰম, মানে বাহিৰত থাকিব নে, ৰ'দ দিছে, ভিতৰত থাকিব নে, গৰম উঠিছে। সেইকাৰণে এনেকৈ পিছফালে চালি এখন আছে, তাতে আমি চব বহি থাকোঁ। এতিয়া গৈ তাইক টোপোলাটো দি লওঁগৈ, টোপোলাটো দি কওঁগৈ আমৰ আচাৰ বনাবি বোলো। আম দি পঠিয়াইছোঁ যে, 4 ভাগৰ এভাগ বোলো মোক আম দিবি, আচাৰ বনাই দিব কৈছোঁ, আৰু তই 3 ভাগ তই ল'বি। তাইক দি লওঁগৈ দেই। এইজনী আমাৰ ভণ্টি, আৰু দি দিছোঁ হেৰি টোপোলাটো দি দিছোঁ। গোটেইখিনি টেঙাই দিছোঁ, অকল টেঙাকৈ দিছোঁ, মানে মিঠা দিবলৈ নায়েই। এইফালে মাহীয়েকে ভাগিনীয়েকে দেখিছে নাই লেকচাৰ কেনেকুৱা মাৰিছে? টোপোলা দেখিছেনে কিমান ডাঙৰ দিছোঁ? গোটেইখন টেঙাকৈ দিছোঁ। আৰু আচাৰ আকৌ দেখিবি, আকৌ আচাৰ বনাবি, 4 ভাগৰ এভাগ মোৰ, 3 ভাগ তোৰ আকৌ। অঁ, খাবলৈ পাব লাগিব। হাঁহি দেখিছেনে?
ভাত বনাম নে খাবি নে কি এতিয়া ভাত বনাম খাই যাবলৈ সময় নাই এতিয়াই যাব সময়ত ভাত খাব নে কি বনাম নে কি সুধি লাভ নাই উঠনিয়ে বনাব লাগিছিলে খোৱাবলৈ মন নাই আকৌ অঁ খুৱাবলৈ মন থকালে উঠনিয়ে বনালে এতিয়া যাব হ'ল আৰু মোনা চোনা উলিয়াই দিলেই আৰু এতিয়া ভাত খাব নে কি বুলি সুধিলে আহি সেয়া টোপোলা চোপোলা বান্ধি দি এইফালে আকৌ দেখিছেনে ভণ্টিহে যাবলৈ ওলাইছিলেহে মাথো মানে আকৌ ওলালেহি নহয় আলহী মানে ভণ্টি ভাগৰ জাকজনী এয়া চাহ দিবলৈ আহিলোঁ চাহকণ বোলো খুৱাই লওঁ তাৰপিছতে বোলো ভিডিঅ' এটা কৰিম আৰু ইয়াত দেখিছেনে সেইগৰাকী বাই বাই এইফালে আকৌ আমাৰ সেই ভণ্টি ভাগৰ মানে দেউৰে হাই হাই দি আছে দেই বেয়াকৈ কৰিবি অঁ এইকেইটা যাবলৈ পোৱা নাই বুলি আকৌ এইকেইটা ওলালে চাহ তাহ খাই বৈ ভাত পানী বনাই মেলি ইমান গৰমত ভাত পানী বনোৱা ইমান কষ্ট এয়া খুৱাই বোৱাই আমাৰ আকৌ নাতিনীজনী যে আকৌ মাহী আইতাকৰ লগত যাব লাগে ন ইমানে কান্দিছে মই সেইকাৰণে ভইচটো কমাই দিলোঁ দেই এয়া যাবলৈ ওলাইছে দেখিছেনে খুৱাই বোৱাই লৈ আৰু পঠিয়াই দিলোঁ আৰু ৰখাবলৈও নাই আৰু দেই তহঁতক বোলো যাগে যা এয়া গৈছেগৈ দেখিছেনে বাই বাই মই যাম আলহীক খুৱাই বোৱাই পঠিয়াই ল'লোঁ এতিয়াহে অকণমান উশাহ এটা ল'ম আৰু দেই গৰমখনত সিজাই পকাই খুৱাই মেলি এনে শান্তি ঐ আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই